তো হেল্ল' এণ্ড নমস্কাৰ সকলোকে মই অমৃত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি ওলাই আহিছোঁ মানে কিছুমান অফিচিয়েল কাম আছে আৰু আজিৰ পৰা মোটামুটি একমাহমান হ'ল মই ভিডিঅ' দিব পৰা নাই, কাৰণ মই অলপমান ঘৰুৱা আৰু অফিচিয়েল কামত ব্যস্ত হৈ থকাৰ কাৰণে আজি ধৰক ওলাই আহিছোঁ অকণমান। গুৱাহাটীত মোৰ অফিচৰ কাম আছে, এতিয়া গুৱাহাটীলৈকে গৈ আছোঁ। তো দিনটো যিবোৰ জাৰ্ণি হ'ব, যিবোৰ এক্সপিৰিয়েঞ্চ হ'ব মই তাকে দেখাব চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। ধন্যবাদ। তো ভিডিঅ'টো আজি মই ৰহাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। মানে একচুৱেলি কি হ'ল, মই ৰাতিপুৱা সোনকালে ওলাই আহিলোঁ ঘৰৰ পৰা, মোটামুটি মই 5টামান বজাত মই ওলাই আহিলোঁ। তো তাৰ কাৰণে ঘৰৰ পৰা মানে ভিডিঅ'টো ষ্টাৰ্ট কাৰণে অলপমান মাজৰ পৰা ষ্টাৰ্ট কৰিলোঁ। তো এতিয়া আমি আহি পালোঁ ৰহা। তো ৰহাত অলপমান আমি ৰখিছোঁ অলপমান এনেই, কাৰণ ঘৰৰ পৰা আহিলে মানে কি হয়, গাড়ীত বহি আহিলে কঁকাল চকাল বিষাই যায়, অলপ বহিলোঁ অলপমান। বহি মেলি আহি পেলাই অলপ ধৰক অলপ ইয়াতে অলপ ৰেষ্ট লৈছোঁ, গাড়ীৰ পৰা অলপ নামিছোঁ কৰিছোঁ। তো মই বিশেষ আজি মানে অকলে অহা নাই। তো মই অকলে অহা নাই, এইফালে এজন লগৰ, সি ফোনত বেছি, এইফালে মোৰ লগৰ নমস্কাৰ, তাত চেনেল এটা আছে শইকীয়া ভাই বুলি, চবেই চাব ভাই বুলি আছে, চাব আপোনালোকে। ভিডিঅ'বিলাক চাই ভাল পালে কমেণ্ট জনাব, ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব। অমৃত মোৰ লগৰ হয়, তেওঁৰ লগত বিশেষ এটা কামত আহিছোঁ। আমি কি কামত আহিছোঁ আপোনালোক জনাই যাম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই যাওক, ভাল পাব চাই। তো চেনেলৰ যিটো লিংক হয় সেইটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম। তো আপোনালোকে এবাৰ চেনেল চাব আৰু অলপ মৰম দিব। ধন্যবাদ। Why you hanging on the roof all by yourself? I haven't no. আমি আহি এটা জেগা পালোহি। একজেক্ট জেগাখনৰ লোকেশ্যনৰ নামটো মই নাজানো, কিন্তু ইয়াত এটা বিষ্ণু মন্দিৰ আছে। তো তাতে আমি খোৱা কৰিলোঁ। মন্দিৰটো হৈ গ'ল শ্ৰী শ্ৰী বিষ্ণু মন্দিৰ। তো ইয়াত আমি খোৱা কৰি ল'লোঁ, দান পাত্ৰত কিবা এটা দিলোঁ যাতে যাত্ৰাটো ভাল হওক। তো আপোনালোকে দেখা পাইছে ধুনীয়া এটা মন্দিৰ। এইফালে প্ৰায় আহিলে দেখি যাওঁ, কিন্তু আজি প্ৰথমবাৰৰ বাবে ইয়াত সোমালোঁ, এটা খোৱা কৰিলোঁ। এটা চাই লওক। ভিতৰলৈকে নাযাওঁ বাৰু এতিয়া, কাৰণ আমাৰ হাততো সময় কম আছে। তাত লোকেশ্যনত গৈ অলপ টাইমত পাবগৈ লাগিব, তাৰ কাৰণে আপোনালোকক বাহিৰৰ পৰা এবাৰ দেখাই দিলোঁ। তো আমি এতিয়া বৰ্তমান আহি পালোঁহি নেলি বুলি কয় এইখন জেগা। অলপ কিবা কিবি খাবলৈ ৰখিছোঁ এতিয়া। তো কাৰণ ৰাতিপুৱা একো ব্ৰেকফাষ্ট কৰি অহা নাছিলোঁতো, তো ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ। ইয়াত দেখা পাইছে কিমান গাড়ী ৰখি থাকে, চবেই ইয়াত খাবলৈ ৰখে। এই বেচিকেলি কি হয়, ধৰক আমিতো ডাঙৰ ৰেষ্টুৰেণ্ট হওক বা হোটেল হওক তাততো আমি খাওঁৱেই, কিন্তু আমি কেতিয়াবা এনেকুৱাবোৰ জেগাটো খাব লাগে। দেখা পাইছে এনেকৈ আপোনালোকৰ বহুত মানুহ এনেকৈ বহি আছে, খোৱা বোৱা কৰি আছে। আৰু ইয়াত মানে মানুহ বহুত হয়। ইফালে আপোনালোকে দেখা পাইছে গোটেই গাড়ী ঘোঁৰা মানে ভৰি আছে। তো বেচিকেলি বেলেগ কথা একো নাই, যিহেতু আমি হোটেল ৰেষ্টুৰেণ্ট এইবোৰত প্ৰায় খায়ে থকা হয়। তো আমি মাজে মাজে কিছুমান এনেকুৱাবোৰ ঠাইতো ৰখিব লাগে, খোৱা বোৱা কৰিব লাগে। কাৰণ অন্য কথা বেলেগ তেনেকৈ একো নাই, ইয়াতো খোৱা বোৱাটো ভালেই দিয়ে। তো ইয়াতো খাই চাব লাগে, সেইটো কাৰণে খোৱা বস্তু ইয়াত লৈ লৈছোঁ। এইফালে আপোনালোকে দেখা পাইছে হৈ গ'ল বুটৰ ঘুগুনি, এইফালে হৈ গ'ল পুৰি। তো ইয়াত খাই বৈ লওঁ, খাই বৈ লৈ পেলাই বাকীখিনি আপোনালোকক দেখাই আছোঁ। এইফালে বহুত মানুহ, পৰিৱেশটো আপোনালোকে দেখা পাইছে। এইফালে ইটো খোৱাত লাগিলেই পূৰা এক চিট মাৰিয়ে দিছে। তো খাই লওঁ, বাকীখিনি দেখাই আছোঁ। Yeah, what the hell? So why don't we stay out to the morning light? 'Cause two wrongs can make a right. We're just doing what we feeling right now. Some Chardonnay, we camp in the parking lot. Leave traces of plastic cups. ষ্টপে দেখাই আছোঁ। ইতিমধ্যে আমি পাই গ'লোহি খানাপাৰা। তো মোৰ কাম আছে এতিয়া এইফালে যাম আৰু কামখিনি কৰি লওঁ। তো ধুনীয়াকৈ অফিচ আহি পাই গ'লোহি। এতিয়া ফ্ৰেছ আপ হৈ লওঁ, অলপ মিটিং আছে, মিটিংখিনি কৰি পেলাই ইয়াৰ পৰা ওলাই যাম। তাৰপিছত বাকীখিনি দেখাম ক'ত কি কেনেকৈ কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। অ'কে, তো এতিয়া অফিচৰ পৰা ওলাই আহিলোঁ। আমাৰ মিটিং আছিলে অলপমান, মিটিং কৰি মেলি ওলাই আহিলোঁ। এতিয়া গাড়ীতে বহি আছোঁ, অলপমান সৰু সুৰা কাম আছে, কামকেইটা কৰি লওঁ। তো আজিৰ ব্লগটো ইমান বৰ বিশেষ ব্লগ নহয়, জাষ্ট এটা ট্ৰেভেলিং ব্লগ হয়। মই এনেই জাষ্ট মোৰ নিজৰ ডেইলি লাইফৰ এটা ভিডিঅ' বনাব চেষ্টা কৰিলোঁ। তো আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ। আৰু মেইন কথা হ'ল মানে কি হ'ল, আজি একমাহমান ধৰি মই কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। তো ভিডিঅ' এইটো কাৰণে দিব পৰা নাই, কিছুমান কামৰ কাৰণে ব্যস্ত থাকিবলগীয়া হৈছে, বা কিছুমান ঘৰুৱা কাম বা কিছুমান কৰ্মজীৱনৰ কাম, সেইবোৰৰ কাৰণে অলপমান ব্যস্ত থাকিবলগীয়া হৈছে। তো মই চেষ্টা কৰিম যে সপ্তাহত এটাকৈ হ'লেও ভিডিঅ' দিবৰ কাৰণে।
তো বৰ বিশেষ ভিডিঅ' নহয় তো ভিডিঅ'টো যদি ভাল পালে আপোনালোকে এবাৰ চাব আৰু ভিডিঅ'টো কি ক'ত হৈছে এবাৰ শেষলৈকে চাব আৰু এটা কমেণ্ট কৰিব আৰু এতিয়া ৰখি আছোঁ খানাপাৰাত একদম এইফালে আছে হোটেল পেলেচিও আছে তো আমি তাৰ অপজিটতে ৰখি আছোঁ কিছুমান কাম আছে তাৰ কাৰণে ৱেইট কৰি আছোঁ কামখিনি কৰি লওঁ কৰি মেলি লৈ ইয়াৰ পৰা ওলাই যাম আগত খোৱা বোৱা কৰিম তো বেচিকেলি যিটো কামৰ কাৰণে আহিছিলোঁ কামটো ইয়াত নহ'ল মানে যিটো বস্তু বিচাৰি আছোঁ বস্তুটো পোৱা নাই এতিয়ালৈকে তো এতিয়া আছোঁ ভঙাগড়ৰ ফালে আছোঁ তো পোৱা নাই এতিয়ালৈকে তো গাড়ীত বহি লওঁ আগত যদি ক'ৰবাত পাম আৰু চাই লওঁ আৰু দুটামান জেগা আছে তাহাঁতো চেক কৰি লওঁ যদি পাওঁ ল'ম আৰু তো এতিয়া টাইম হৈ গৈছে 4:18 হৈছে তো আমাৰ এতিয়াও কাম চেছ হোৱাই নাই যিটো বস্তু বিচাৰি আছোঁ মানে একচুৱেলি এটা মেডিচিন বিচাৰি আছোঁ তো বহুত জেগাত বিচাৰিলোঁ এতিয়ালৈকে পোৱা নাই তো আৰু চাওঁ 2-3টামান জেগাত চেক কৰি চাওঁ যদি পাওঁ পাই যাওঁ আৰু তো এতিয়ালৈকে একো আমাৰ খোৱা বোৱা একো হোৱাগৈ নাই তো আগত গৈ কিবা এটা খাব লাগিব নে কি কোৱা বিৰাট ভোক লাগিছে কাৰণ এতিয়াতো আপোনালোকে দেখা পাইছে 4:30 বাজিব হ'ল তো খোৱা বোৱা আমাৰ একো হোৱাই নাই তো মোৰ কামটোহে নহ'ল আৰু তোমাৰতো হৈ গ'ল বাৰু অলমষ্ট মোৰ কাম বাৰু হ'ল সৰু সুৰা কাম এটা থাকিলে কিন্তু ইয়াৰ কামটো নহ'ল বাৰু কিন্তু মই যোনটো কামত আহিছিলোঁ সেই কামটোহে নহ'ল মনটো একদম দুখ লাগি আছে আৰু নহ'লে নাই দুখে ভাগৰে ভাতকেইটা খাই ঘৰলৈকে উভতি গুচি যামগৈ আৰু Pretending that you like somebody else, like you got boys waiting in line to take you home, but tell them. তো লাষ্টৰ কামটো নহ'লগৈ আৰু তো সেইকাৰণে ওলাই গৈ আছোঁ এতিয়া গুৱাহাটীৰ পৰা ওলাইছোঁ টাইম হৈছে 4:30 বাজি গ'ল গুৱাহাটীৰ পৰা ওলাই গৈ আছোঁ এতিয়া বাহিৰত ক'ৰবাত খোৱা বোৱা কৰি ল'ম চবখিনি কাম হ'ল কিন্তু যিটো মানে এটা বহুত যিটো ইম্পৰ্টেণ্ট কাম এটা আছিল যিটো মানে মেডিচিনৰ প্ৰয়োজন আছিলে সেইটোহে পোৱা নগ'ল তো ইয়াৰ পৰা ওলাই গৈ আছোঁ বাকী তো ইতিমধ্যে আমাৰ খোৱা বোৱা কৰা চব হৈ গ'ল মানে বহুত ভোকত আছিলোঁ তো সেইকাৰণে মানে ভিডিঅ' নকৰিলোঁ এতিয়া খাই বৈ লৈ পেলাই আহিলোঁ ধুনীয়াকৈ খাই বৈ লৈছোঁ কাৰণ বহুত ভোক লাগি আছে ৰাতিপুৱাই যি পুৰি খাইছিলোঁ তাৰপিছত কফি চফি খোৱা হৈছিলে কিন্তু পিছত দিনটো এইবিলাক কামত ধৰি থোৱাৰ কাৰণে একো খাব পৰা নাছিলোঁ এইখন হোটেলতে খালোঁ এইখন মই আগে পিছেও খাইছোঁ খানাটো ভালেই দিয়ে তো এতিয়া খাই বৈ ল'লোঁ খাই বৈ লৈ এতিয়া আমি তেজপুৰ অভিমুখে গৈ আছোঁ তো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তো প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটোত নতুন আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আজি এটা চিম্পল ব্লগ আছিলে দিব চেষ্টা কৰিলোঁ এনেই জাষ্ট নৰ্মেল এটা ব্লগ কাৰণ বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ তাৰ কাৰণে এটা চিম্পল ব্লগ বনাই ল'লোঁ তো আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা কৰিলোঁ তো এতিয়া ধুনীয়াকৈ গাড়ীত বহিলোঁ এতিয়া আমি তেজপুৰ অভিমুখে গৈ আছোঁ তো আজি ব্লগটো মানে কেনেকুৱা এটা চিম্পল ব্লগ দিব চেষ্টা কৰিলোঁ বহুত দিন মই ভিডিঅ' দিয়া নাছিলোঁ জাষ্ট এটা ডেইলি ব্লগ টাইপৰ যে মই আজি দিনটোত কি কৰিলোঁ তো আপোনালোকে যদি ভিডিঅ'টো অলপ চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো যদি নতুন আহিছে তেনে প্লিজ ছাবস্ক্ৰাইব কৰিব তো লগ পাম বেলেগ এটা ভিডিঅ'ত জয় অসম